বনাব লৈছোঁ দেই আজি কলডিলৰ পকৰি চাওঁচোন কেনেকুৱা লাগে খাই আহক আপোনালোকেও দেখাওঁ আজি এয়া কলডিলৰ পকৰি বনাম বুলি লৈছোঁ কলডিলত থকা এনেকৈ ফুলবিলাকৰ পকৰি বনাম এইদৰে ফুলবিলাক গুচাই লোৱা হৈছে এয়া আজি পকৰি এটা বনাওঁচোন সৰু সুৰা ৰেচিপি এটা বনাওঁ বুলি আহিছোঁ আপোনালোক দেখাবলৈ দেই এনেদৰে ভালদৰে গুচাই ল'লোঁ মই এতিয়া ফুলবিলাক ভিতৰত থকা সকলোবিলাক গুচি গ'ল বনাম এটা মিডিয়াম চাইজৰ পিঁয়াজ কাটিছোঁ এয়া ধনিয়া কেইডালমান লৈছোঁ ধনিয়া আৰু পদিনা পাত 2 খিলামান লৈ পিনি লৈছোঁ এনেকৈ যিটো মই পকৰি বনোৱা হ'ব আজি কলফুলৰ সকলোখিনি মিক্স কৰি ল'লোঁ কাটি কুটি সকলোখিনি ৰেডি কৰি ল'লোঁ এই কলফুল অলপ হালকা নিমখ দিছোঁ এয়া এতিয়া হালধি অলপ দিছোঁ কম পৰিমাণে আৰু অকণমান জাষ্ট মছলা অকণমান দি দিছোঁ এয়া বেচন অলপ দিয়া হৈছে যিটো মই কলফুলৰ পকৰি বনোৱা হ'ব কেৰাহী বহালোঁ ইয়াত অলপ তেল ৰিফাইন দিয়া হৈছে এয়া ভালদৰে পানী অকণ মিক্স কৰি লৈছোঁ যিহেতু পকৰি বনাম ইয়াক এয়া মোক পকৰিৰ পৰা উতলি আছে তেলত দি দিয়া হৈছে পকৰিখিনি এতিয়া ইয়াত দেখিছেনে বাৰু কি ধুনীয়া ধুনীয়া ৰঙা ৰঙা হৈছে দেখিছেনে বাৰু এয়া মোৰ ৰেডি হৈ গ'ল পকৰি কলফুলৰ পকৰি আজি ৰেডি হৈ গ'ল এতিয়া আৰু লাল চাহত খাম আৰু এয়া লোৱা হৈছে লগতে এয়া ৰঙা চাহ এটোপা যিহেতু ৰঙা চাহৰ লগত পকৰি খোৱা মজাটো বেলেগ বহুত আহকচোন বাৰু খাই চাওঁ মজা লাগে মোৰ একদম মাংস লাগি গৈছে দেই খাওঁতে ঠিক আছে আপোনালোকেও বনাই খাব যদি ভিডিঅ'টো চাই ভাল পালে এটা দিব দেই